নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক নিয়াতি গাঁৱৰ পৰা বহুত দুখৰ এটা ভিডিঅ' দেখুৱাবলৈ লৈছোঁ। তাকে ভিতৰলৈ সোমাই যাওঁ, এজনী আইতাৰ জীৱন কাহিনী চাবলৈ বিচাৰিম। তাকে সোমাই যাওঁ, আহকচোন। আইতাজনী এয়া পিয়ালি কাণত পানী হৈ ওলাই গৈছেহে। এই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ আপোনালোকক। কেনেকুৱা এটা অৱস্থাত বানপানী হোৱা জেগাকণত আইতাজনীয়ে পৰিত্যক্ত জীৱন কটাবলগীয়া হৈছে। সঁচাকৈ বহুতেই দুখ লগা ঘটনা। অ' আইতা, নমস্কাৰ জনালোঁ আপোনাক। কৃষ্ণ প্ৰভু কৃষ্ণ। আইতা কৃষ্ণ। এজন আপোনাৰ ল'ৰা হয়? হ'ব, নেকান্দিব আইতা, নেকান্দিব। বহুত দুখ লাগে আপোনালোকৰ ওচৰলৈ, সেইকাৰণে আহিছোঁ। নেকান্দিব আইতা। এতিয়া কান্দি মানে অৱস্থা নোহোৱা হৈ গৈছে। আমি দুখ পাইছে সঁচা। এইটো মানে আইতাৰ ঘৰটো দেখুৱাবলৈ যত্ন কৰা। ছাগলীয়ে মানুহে ছাগলী পুহিছে আৰু এইপিনে মানুহৰ ঘৰ থাকে। হয়, আইতাই আধি ছাগলী পুহি, নেকান্দিব আইতা, বহুত দুখ লাগে। আইতাই এই আধি ছাগলী এনেকৈ পুহি ছাগলীয়ে মানুহে এনেকৈ সোমাইছে। ৰাস্তাৰ পৰা আহি ঘৰটো সোমাবলৈ দেখুৱাবলৈ যত্ন কৰিলো। সঁচাকে বহুত এটা দুখ লগা। আইতাৰ পাকঘৰটোত সোমাবলৈ ভয় লগা হৈছে। বানপানী ওলাই যোৱা অৱস্থাত এই খৰিখিনিৰ মাজত কিমান বিষাক্ত সাপ আছে। আইতাই ইয়াৰ পৰা খৰি উলিয়াই ভাত পানী বনায়। এই খৰিখিনিৰ পৰা এই পৰিত্যক্ত চৌকাটোত ভাত বনায়। বহুত দুখ লগা ঘটনা, চকু পানী ওলাই যাব। মানুহে যে এনেকুৱা এটা জীৱন যাপন কৰিবলগীয়া হৈছে সঁচাকে। আৰু এইপিনে আইতাজনীয়ে গোসাঁই ঠাই এখনো পাতি লৈছে। আইতা বহুত ভগৱান ভক্তি এখন গোসাঁই ঠাইও বনাই লৈছে। সঁচাকে বহুত দুখ লগা। এটা এক্সিডেণ্ট হোৱা বিকলাংগ ল'ৰাৰ লগত আইতাজনী এনেকুৱা আছে। আপুনি এইটো ৰুমত শুই নেকি? আইতাই কাণৰে নুশুনে মানে। আপুনি এইটো ৰুমতে থাকে? ল'ৰাটো টেঙাটো সেইটো ৰুমত থাকে। সেইটো ৰুমত ন? এইটো সৰু ল'ৰা এটা আছে নহয়, সৰু ল'ৰা এটা থাকে। ল'ৰা দুজন আৰু আপুনি ন? সৰু ল'ৰাটোৱে কি কৰে? হাজিৰালৈ গৈছে, সিয়ে খুৱাই আছে আমাক। মোৰ প্ৰেছাৰ উঠিব নোৱাৰো, ডাক্তৰ ভৰ্তি কৰিছিলে, থাকোতে মানুহ নাই। প্ৰেছাৰ হৈছিলে ন আপোনাৰ? আইতাজনী ঘৰটো সঁচাকে দেখি সঁচাকে দুখ লাগিছে। ছাগলী আৰু মানুহ আৰু পাকঘৰটো পানী ওলাই যোৱা অৱস্থাত এইটো পৰিত্যক্ত। আহক আইতা, বহিব। আহক আইতা, নালাগে আপুনি আইতা বহকচোন। আপুনি বহক, আপুনি বহক। আমি ডেকা ল'ৰাটো এতিয়া আপুনি বহিব নালাগে। আপুনি বহক, আপুনি বহক, কিছু কথা পাতিম। আইতাৰ কাৰণে কিবা ফল মূল কেইটামান লৈ আহিছিলোঁ। আইতা, এই ফল মূল কেইটা আপুনি ল'বচোন। সেইকেইটা ফল মূল আপুনি খাব, আপুনি খাই থাকিব ল'ৰাজনে সতি। আৰু সঁচাকে ল'ৰাজনৰ কেতিয়া এক্সিডেণ্ট হৈছিলে বাৰু? 4-5 বছৰ মানেই হ'ল। হয় হয়। গাড়ী এক্সিডেণ্ট হওঁতে ল'ৰাজনক কি গাড়ীয়ে খুন্দিয়াইছিলে জানে নেকি? গাড়ীখন ধৰিছিলেনো, ধৰোঁতে সেই লগত নিয়া তিনিটা এতিয়া কৈছে 5 বছৰলৈকে কেছ দিয়া আছে গুৱাহাটীত। হয় হয়। এতিয়া একো হোৱাই নাই, পইচা আমি পোৱাই নাই। সিহঁতে যদিও আনি খালে নাজানো, না যদিও নাজানো। মানে ল'ৰাজনৰ ইঞ্চুৰেঞ্চ ক্লেইমৰ পইচা এটা পাব হয়নে? এজানো এতিয়া পাম। যদি ইঞ্চুৰেঞ্চ ক্লেইমটোৰ পইচা হৈছে তেনেহ'লে জনাবচোন। তেনেহ'লে ল'ৰাজনৰ কিছু সকাহ হ'ব। ল'ৰাজনে কথা ক'ব পাৰেনে? তুমি নামটো ক'ব জানিবানে? নোৱাৰা ন? অতুল নাম ন? হয় হয়। সেই ডাঙৰ ল'ৰা এক্সিডেণ্ট হ'ল, মাত ঘূৰি নাহে। এতিয়া এক্সিডেণ্ট নাহে, এই সোঁহাতখনো কাম নকৰা হ'ল ন? তাকে বহুত দুখ লগা। আপোনাক মানে এতিয়া হাজিৰা কৰি আপোনাৰ ল'ৰাজনে খুৱাই আছে ন? আপুনি বোকা ৰুই খায়? এবাৰ নোৱাৰিলে ন? নেকান্দিব, নেকান্দিব আইতা। কান্দিলে সঁচাকে বহুত দুখ লাগি যায়। আপুনি সঁচাকে আপোনাৰ ভাল হ'ব দিন। আপুনি এই চৰকাৰী ঘৰৰ কাগজ পত্ৰ কৰিলে আইতা? কাগজ পত্ৰ কৰা নাই? ভোটত উঠিছিলে, তেতিয়া আহি লেখা পঢ়া কৰি নিছে। হয় হয়, লিখা পঢ়া কৰি নিছে যদি আপুনি অনলাইন ঘৰ দি আছে যে পাব আপুনি। এতিয়া আমাৰ ভিডিঅ'টোৰ আকাৰে আপোনালোকক হাতযোৰ কৰি কৈছোঁ, একে কাটৰে অনুৰোধ কৰিছোঁ, এই আইতাজনী ইমান এটা অৱস্থাত আছে সঁচাকে বহুত দুখ লাগে। আপোনালোকে ভিডিঅ'ত চাব ভিতৰটোৰ অৱস্থা, মানুহ থাকিব নোৱাৰা অৱস্থা। সেইকাৰণে আপোনালোকক একে হাতযোৰ কৰি কাটৰে প্ৰদান কৰিছোঁ। আইতাজনীয়ে যে সোনকালে ঘৰটো পোৱা কৰি দিবচোন। কোনে আপোনালোকে কাগজ পত্ৰ কৰি নিছিলে পাব আইতা। আপুনি যদি ঘৰ পোৱা দেৰি হয়, আমি বাঁহৰে কিবা এটা আমাৰ লগৰ ল'ৰা 2-এজন আহি পেলাই বনাই দিবলৈ চেষ্টা কৰিম আইতা। নহয় আইতা, মই যিমান পাৰোঁ, ময়ো ডাঙৰ কাৰবাৰ নকৰোঁ। মই যদি কিবা ভাল ডাঙৰ কাৰবাৰ কৰিলোঁ আইতা, মোৰো দিব বহুত মন থাকে। ময়ো পাচলি ফল মূলৰ দোকান এখন দিওঁ আইতা। মোৰো মনটো বহুত ডাঙৰ, বহুত কান্দি পেলাব মন যায়, কিন্তু মই দিবগৈ নোৱাৰোঁ বুজিছে। পাচলি ফল মূলৰ দোকানত মই নোৱাৰোঁ বুজিছে আইতা।
এনে বহুত আশা আছিলে আপোনালোকৰ মানুহক দিবলৈ আপোনাৰ এতিয়া জেগাকনৰ এড্ৰেছটো কৈ দিয়ক লেখক গাঁও পায় হয় হয় এতিয়া মই আছোহি হেৰি ন্যায়াধি ন্যায়টিত আছে আইতাৰ এই কান্দি থকা মুখখন যেন হাঁহিলৈ পৰিৱৰ্তন কৰে আপোনালোকে সঁচাকে বহুত শিৱ বাবাই আশীৰ্বাদ দিব আইতাজনী বহুত দুখ লগা ঘটনা আইতাজনী লিখক গাঁৱৰ পৰা উঠি নিৱাতি নিজৰ ম্যাদী পতাৰ মাটিত আছেহি সেইকাৰণে ম্যাদী পতা হ'লে আপুনি চৰকাৰী ঘৰ পাব সেইকাৰণে আপুনি চিন্তা কৰিব নালাগে সঁচাকে আইতাৰ ঘৰটো এয়া জহি খহি যোৱা অৱস্থাত পিয়ালি উঠে আজিকালি এনেকুৱা ঘৰ কিন্তু দেখিবলৈ নোহোৱাই হ'ল যদি এই বছৰ বতাহ ধুমুহাৰ ছিজনলৈ থাকে তেনেহ'লে বিকলাংগ ল'ৰাটোক আৰু আইতাজনীক বতাহে হেঁচা মাৰি মাৰি পেলাব আইতাৰ এই বোকা হৈ যোৱাৰ লেট্ৰিনটো আপোনালোকক দেখুৱাব লৈছিলোঁ বৰষুণৰ পানীত আহি আইতা লেট্ৰিনলৈ যায় তেনে আইতাৰ এই অৱস্থাটো দেখুৱালো